বিচাৰিছো আমাৰ বাবে সুৰক্ষিত এনেকুৱা এখন আইন হোক যাতে এনেকুৱা কাণ্ড আৰু ভৱিষ্যতে আমাৰ লগত নহওক সম অধিকাৰৰ কথা চিঞৰি আছে সকলো নাৰীয়ে ইয়াততো আমাৰ জীয়াই থকাই অধিকাৰ নোহোৱা নিচিনা হৈছে মই শ্বুটিং কৰি ঘূৰি ফুৰো থিয়েটাৰ কৰি ঘূৰি ফুৰো কাইলৈ মোৰ লগত নহ'ব যে তাৰ কি মানে আছে গতিকে কেতিয়া মানে আমনি লাগিছে চিঞৰি চিঞৰি যে সমাজত আমাৰ কি হলে ভয় বাঘ ভালুকেতো আহি আমাক নাখায় গতিকে মই চৰকাৰক অসম চৰকাৰক অনুৰোধ জনাইছো যাতে এনেকুৱা এটা শাস্তি হোক এবাৰ এনেকুৱা এক উদাহৰণমূলক দৃষ্টান্তমূলক শাস্তি হোক যে এনেকুৱা নৃশংস কাণ্ড নাৰীৰ ওপৰত কৰিবলৈ যাতে 7টা জনমো কোনেও ভাবিব নোৱাৰে আসলে কি হৈছে আমি আসলে ডিমান্ড কৰিছো ক্যাপিটাল পানিশমেন্ট ইয়াৰ কোনো বেলেগ উচিত শাস্তি ইয়াৰ হ'ব নোৱাৰে এটাই শাস্তি ক্যাপিটাল পানিশমেন্ট আৰু যদি গভৰ্নমেন্টে যদি ক্যাপিটাল পানিশমেন্টৰ কাৰণে ইমান দিন লগায় তেতিয়াহ'লে আমাৰ পাব্লিকৰ হাতত গতাই দিয়ক পাব্লিকে যি কৰে কৰিব সেইটোৱে কথা আৰু সেইকাৰণে আচলতে আজি ছবি জগতৰ মানুহখিনি আমি এনেকৈ ওলাই আহিছোঁ দেখুৱাবলৈ বা ক'বলৈ যে গভৰ্নমেণ্টক আচলতে ক'বলৈ আমি আৰ্জ কৰিছোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে শীঘ্ৰেই ৰেপিষ্টক জেলত ফ্ৰীতে ভাত নোখোৱাই পেলাই ডাইৰেক্ট হেং কৰক বাছ কথা সিমানেই খুব দুখৰ বিষয় যে উইমেন্স ইকুৱেলিটিৰ কথা আমি পাতোঁ কিন্তু আজি আমি সুৰক্ষিত নহয় আৰু এনেকুৱা ধৰণৰ ঘটনা যে হৈ আছে সেইটো আমাৰ কাৰণে খুব দুখৰ কথা আৰু আমি বিচাৰিছোঁ যে দ্য গিল্টি আৰ পানিছড ইমিডিয়েটলি কুইকলি আৰু খুব কঠোৰ তেওঁলোকক পানিছমেণ্ট দিব লাগে আৰু চ' দেট ইট ছেটছ এ প্ৰেচিডেণ্ট যাতে কোনেও আগলৈ সাহস কৰিব নোৱাৰে আৰু আমাৰ সমাজখন আমি সুৰক্ষিত হৈ আমি থাকিব পাৰোঁ ইকুৱালিটি কথা দূৰ হৈ গৈছে আৰু এতিয়া আমাৰ সুৰক্ষাৰ কথা আহি পৰিছে এইটো খুব দুখৰ বিষয় কিন্তু আমি আজি চলচ্চিত্ৰ সমাজ অসম আমি ওলাই আহিছোঁ যাতে যিখিনি ভইচেছ উইচ আৰ আনহাৰ্ড তেওঁলোকৰ মাত যাতে চৰকাৰৰ কাণত পৰে সেইটোৱে আমাৰ অনুৰোধ আমি আচলতে FFৰ জৰিয়তে এটা কথা ক'ব খোজোঁ যে যিসকল দোষী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে আৰু ফাৰ্ষ্ট টেক কোৰ্টৰ জৰিয়তে এনেধৰণৰ নাৰীজনিত যিবোৰ ঘটনা ঘটে তেনেধৰণৰ ঘটনাবোৰ সোনকালে সমাধান লাগে এইবাবে আমি এখন চিঠি প্ৰস্তুত কৰিছোঁ যিমান পাৰোঁ সিমান স্বাক্ষৰ বেছি কৰি সেইখন আমি CM মহোদয় আৰু উচ্চতম ন্যায়ালয়ক প্ৰেৰণ কৰিম তেওঁলোকক অনুৰোধ কৰিম যাতে ফাৰ্ষ্ট টেকৰ জৰিয়তে এইবোৰ সকলো সমাধান কৰাৰ চেষ্টা কৰা হয় কাৰণ নহ'লে আমাৰ এনেকুৱা কেছবোৰ সাধাৰণতে 10-15 বছৰ চলি থাকে তাৰপিছত দোষীও নাথাকে দুখো নাথাকেগৈ একো নাইকিয়া হয় আৰু এটাই আমাৰ কামনা যে নাৰীয়ে যাতে সসন্মানে সম অধিকাৰ লৈ মানুহৰ মাজত মানুহ হিচাপে জীয়াই থাকে নাই মই এইটোৱে ক'ব বিচাৰিছোঁ যে এই ধৰণৰ যিবোৰ অপৰাধ এই অপৰাধৰ কাৰণে কোনো ধৰণৰ পেচি কোনো ধৰণৰ ডেট হ'ব নালাগে চিধা চিধি দোষী সাব্যস্ত হোৱাৰ লগে লগে চিধা চিধি শাস্তি আৰু কি শাস্তি দিয়ে সেইটো চৰকাৰে নিৰ্ধাৰণ কৰিব কিন্তু এই শাস্তি 6 বছৰ 2 বছৰ 3 বছৰৰ কাৰাদণ্ডৰে নহ'ব তেওঁলোকে ওলাই আহি আকৌ এনেকুৱা কাম কৰিব গতিকে এটাই কথা চৰম শাস্তি যিবিলাক ঘটনা এতিয়া ক্ৰমান্বয়ে হ'বলৈ ধৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিদিনে এনেকুৱা কিছুমান জঘন্য কাণ্ড হ'বলৈ ধৰিছে মই নিজে এগৰাকী নাৰী মোৰ এজনী ছোৱালী আছে চ' উই ফিল ইনচিকিউৰ্ড উই ৱান্ট চিকিউৰিটি আমাক চিকিউৰিটি লাগে আৰু এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে এনেকুৱা কিবা কৰিম বুলি ভাবিলেও মানুহে যাতে ভয় খায় আৰু এটা কথা মই বিশেষকৈ গাৰ্জেনখিনি আৰু পেৰেণ্টছখিনিক ক'ব বিচাৰিছোঁ তেওঁলোকে যাতে নিজৰ ল'ৰাটোক বা সন্তানটোক যেতিয়া ডাঙৰ দীঘল কৰিব এনেকুৱা এটা মৰেল দিব লাগে যাতে তেওঁলোকে নাৰী বুলি ক'লে এটা সন্মানৰ ভাৱ তেওঁলোকৰ মনলৈ উদয় হয় চ' মই সেইখিনিয়ে আজি মোৰ আহ্বান ক'বলৈ আচলতে খুব এটা দুখ লগা অৱস্থা যে এনেকুৱা এখন সমাজত আমি এতিয়া থাকিব লগা হৈছে সদায় এটা নতুন দুৰ্ঘটনা বুলিয়ে কয় এটা নিকৃষ্ট মানৰ দুৰ্ঘটনা আৰু মই বিশ্বাস কৰোঁ এইসকলৰ কোনো ধৰ্ম নাই এইসকলৰ এটাই ধৰ্ম হৈছে এইটো হৈছে পিশাচ ধৰ্ম ডেভিল আৰু এই পিশাচ আৰু ডেভিলসকলক এই পৃথিৱীৰ পৰা আঁতৰাই পঠিয়াব লাগে সেয়ে আৰু সকলো ৰাইজ এক হৈ থিয় হ'ব লাগে আৰু ইয়াৰ সৰ্বোচ্চ জোৰে এটা প্ৰতিবাদ হ'ব লাগে আৰু নাৰীসকলে সুস্থভাৱে যে মূৰ তুলি এখন সমাজত জীয়াই থাকিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিব লাগে Well, actually it happens, it's happening all over the world and it's not only here, it's terrible and I think it starts in education, at home and also schools
It's very important to bring it to awareness, you know, to young kids and children and youth especially, because it begins there. And yeah, I hope that, you know, that when they will rise up or arrange like a worse or, you know, a horrible punishment, maybe it will make them, it will make them, not so sure, it will make them, you know, be more, they will think about it twice. And yeah, actually it's also very inspiring that the Film Fraternity organization is organized it and initiated, because usually I'm used to see only organizations who connect directly to this kind of topic.